বঙাইগাঁও জিলাৰ ৰঙাপানী নাৰায়ণ দাস ঠাকুৰ আটা সত্ৰৰ মূল তোৰণ আৰু নাটঘৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে। প্ৰায় 500 বছৰ পুৰণি সত্ৰত চৰকাৰে আবণ্টন দিয়া 33,80,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সত্ৰৰ মূল তোৰণ উদ্বোধন কৰি গুৰুজনাৰ শংকৰদেৱৰ কলাকৃষ্টি জীয়াই ৰাখিবলৈ নৱনিৰ্মিত আই বানাৰসী নামঘৰ বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। পিছত অনুষ্ঠিত মুকলি সভাত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ধৰ্মীয় ভাষণ দিয়াৰ লগতে গুৰুজনাৰ আদৰ্শ মানি চলিলে কৰোনা ভাইৰাছৰ পৰা মুক্তি পাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। মন্ত্ৰী কেশৱ মহন্তই ধৰ্মীয় ভাষণ দিয়াৰ লগতে কংগ্ৰেছ AIDFৰ কোনো নীতি নাই বুলি মন্তব্য কৰে। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ভাষণত ধৰ্মৰ বিষয়ে একো নাজানে বুলি কয়, কিবা পোৱাৰ আশাত ৰাইজে মাত মাতে বুলি কয়। সভাত বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সিংহাম মিলিও উপস্থিত থাকে। এই সত্ৰখন আচলতে আমাৰ আজি 500 বছৰ আগতে যিটো আমাৰ মহাপুৰুষৰ ধৰ্ম আৱিৰ্ভাৱ হৈছিল, আমাৰ এই আগতে আমাৰ ৰঙাপানীৰ এখন আছিল, আচলতে হালদিয়াত আছিলে মনবোৰৰ ওচৰতে। তাৰ পৰা আমি উঠি আহি 1997 চনত আমি আমাৰ ভূমিকম্পত আমাৰ সত্ৰখন ৰঙাপানীত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছৰ পৰা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সত্ৰখনত আৰু গুৰুজনাৰ যিখিনি আমাৰ আদৰ্শ আছে তাক আমি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছোঁ। আজি কি কাৰ্যসূচী হ'ল? আজি আছিলে আমাৰ সত্ৰৰ যিখন গেট আৰু আমাৰ যিটো বাটচৰাখন আছিলে সেইখন আজি উদ্বোধনী হ'ল। আমাৰ সন্মানীয় প্ৰভু জিতেন্দ্ৰ প্ৰভু আমাৰ আহিছিলে, সত্ৰ সমাজৰ সভাপতি, লগতে আমাৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্তৰ আহিছিল। কিমান লাখ টকা খৰচ? 33,80,000 টকাৰ আমাৰ আছিলে আমাৰ চৰকাৰী। পৰিত্ৰাণ পোৱাৰ উপায় ইতিমধ্যে বিজ্ঞানে বা ডাক্তৰসকলে দিছে। ইয়াৰ পৰিত্ৰাণৰ উপায় এটা হ'ল ধৰ্মীয় কথাত যিটো আমি ক'ব পাৰোঁ সদাচাৰ। ডাক্তৰসকলে যিখিনি নিৰ্দেশ দিছে সেইখিনি আমি পূৰাপূৰি মানিব লাগে, তেতিয়া নিশ্চয় ই উপশম হ'ব। শংকৰদেৱৰ আদৰ্শ আপোনাৰ যিটো পৰিপাটি আমাৰ নিয়ম নীতি আছে, আপুনি বজাৰৰ পৰা আহিলে যেনে সাধাৰণ কথা এটা গাখন ধুব লাগে, কাপোৰ কানি এৰিব লাগে, বা আমাৰ পূৰ্বজসকলে কৰিছিল। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাই ধৰ্মৰো মূল আৰু সুস্বাস্থ্যৰো মূল। আমাৰ যদি সুস্বাস্থ্য নাথাকে আমি জীৱনটোৱে উপভোগ কৰিব নোৱাৰিম। স্বাস্থ্যই হ'ল পৰম সম্পদ, তাৰপিছতহে ধন ৰত্নৰ কথা আহে। গতিকে এই কৰণৰ পৰা মই ভাবোঁ আমাৰ চিকিৎসক বা বৈদ্যসকলে যি উপায় দিছে, আমাৰ ধৰ্মীয় নীতি নিয়মে যিটো কয় সদাচাৰ, সেইটো নিশ্চয় আমাক উপকৃত কৰে। শ্ৰী নাৰায়ণ দাস আটা ঠাকুৰৰ সত্ৰ, এই সত্ৰ অতি পুৰণি সত্ৰ। গুৰুজনাৰ আজ্ঞাত আমাৰ মাধৱদেৱ পুৰুষৰ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু ই অতি এটা এনে পৰিৱেশত আছে যাক আমি নিশ্চয় সহযোগ কৰিব লাগিব। আমি আশা ৰাখিছোঁ চৰকাৰৰ তৰফৰ পৰা এই স্থানটোত আমি আগতেও সহযোগ কৰিছোঁ আৰু এতিয়াও সহযোগিতা থাকিব আৰু ইয়াক আমি যিকোনো প্ৰকাৰে ইয়াত সুন্দৰভাৱে যাতে প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে প্ৰচেষ্টা ৰাখিছোঁ। ৰাজ্যসভাৰ আসনৰ তৃতীয়খন আসনৰ বাবে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক চাপৰ্ট দিলে আৰু UDFক সমৰ্থন কৰে, কি ক'ব আপোনালোকে? এইটো মই অকলে কোৱা উচিত নহ'ব, কাৰণ এইটো এটা আমি মিত্ৰজোঁটত আছোঁ। গতিকে আমি বিশেষকৈ 6টা দলেই মানে BJP, AGP বা BPS আৰু তিৱা ঐক্য মঞ্চ, গণশক্তি, ৰাভা ঐক্য মঞ্চ, গতিকে সেইখন মঞ্চৰ পৰাই সিদ্ধান্ত লোৱা ভাল হ'ব। মই সেইকাৰণে অকলে মন্তব্য নিদিওঁ। প্ৰিয়ংকা গান্ধীক কংগ্ৰেছে তেনেকুৱাটো কালচাৰ হৈ আছে ইয়াত। UDFে সমৰ্থন কৰিছে, সঞ্জয় সিং জানো নাছিল ইয়াত। গতিকে সেই কথাটো মানে আমি কেতিয়াও নাভাবোঁ যে অসমৰ পৰা আমি অসমৰ এজন লোকক প্ৰতিনিধি